নমস্কাৰ বন্ধুসকল, মই কেশৱ আৰু কেশৱ আছামিজ ব্লগৰ নতুন এটা ভিডিঅ'ত আজি পুনৰবাৰ আপোনালোকক স্বাগতম। বন্ধুসকল, আপোনালোকে দেখিবলৈ পাই আছে মই আছো বৰ্তমান নগাঁৱৰ খ্ৰীষ্টিয়ান পট্টিত থকা নেহা কাৰ বাজাৰত। আৰু মোৰ পিছফালে আপোনালোকে চাব পাৰে আজিৰ ভিডিঅ'ত মই আপোনালোকক দেখুৱাম BMW থাৰ এনেকুৱা বহুতো গাড়ী। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে সম্পূৰ্ণ চাব। আমাৰ লগত তেওঁলোকৰ সেলছ এক্সিকিউটিভ আছে বিশ্বজিৎ আছে। তো এওঁ আজি ভিডিঅ'টোত কি কি গাড়ী দেখুৱাব সম্পূৰ্ণখিনি ডিটেইলছ লৈ ল'ম। নিশ্চয় দেখুৱাব, নিশ্চয় দেখাম। আৰু বাজেট কেনেকুৱা বাজেটৰ ল' বাজেটৰ পৰা হাই বাজেটলৈকে সকলো ধৰণৰ গাড়ী আছে। প্ৰথম আমি আজি ভিডিঅ'টোত হাই বাজেটৰ পৰা ষ্টাৰ্ট কৰিম। ঠিক আছে, তো ঠিক আছে, প্ৰথম আপুনি এখনৰ পৰা ষ্টাৰ্ট কৰক, এখনৰ ডিটেইলছটো আমাক দি দিয়ক। এখন BMW হয়, এখন BMW 2012 মডেলৰ হয়, এখন 62,000 চলিছে। 62,000 চলিছে, 12 মডেলৰ BMW। অৰিজিনেল পেইণ্টত আছে, সাসপেন্ড নাই, সিল ইঞ্জিন, সিল গিয়াৰ বক্স আৰু 3 মাহৰ ইঞ্জিন আৰু গিয়াৰ বক্সৰ ৱাৰেণ্টি পাব আমাৰ ফালৰ পৰা, আৰু 3টা সাৰ্ভিসিং ফ্ৰী। 3 মাহৰ ৱাৰেণ্টি আৰু লগত 3টা সাৰ্ভিসিং ফ্ৰী। আপোনাৰ চেনেলৰ পৰা আহিলে 3টা সাৰ্ভিসিং আমি ফ্ৰী দিম। হয়, তো বন্ধুসকল শুনিবলৈ পালে, আপোনালোকে যদি ইয়াৰ পৰা গাড়ী এইখনে নে সকলো ধৰণৰ সকলো গাড়ীতে আমি সকলো গাড়ীয়ে আপোনালোকে যদি ইয়াৰ পৰা নিয়ে তেনেহ'লে মোৰ কথা যদি কয় তেনেহ'লে আপোনালোকক 3টা সাৰ্ভিসিং ফ্ৰীকে তেওঁলোকে প্ৰভাইড কৰিব, আৰু লগতে তেওঁলোকৰ ফালৰ পৰা 3 মাহৰ ৱাৰেণ্টি, ইঞ্জিন আৰু গিয়াৰ বক্সৰ 3 মাহৰ ৱাৰেণ্টি আপোনালোকক দি দিব। ঠিক আছে বাৰু, এখনৰ প্ৰাইচটো জনাই দিয়ক। এখন প্ৰাইচ আমাৰ 12,20,000 টকা আমি কৈ আছো, অলপ নেগোচিয়েবল হৈ যাব। 12,20,000 টকা দামটো নেগোচিয়েবল, আৰু ৰিফাইনেন্স হ'ব নে? হৈ যাব, ৰিফাইনেন্স হৈ যাব। ঠিক আছে, তাৰপিছতে নেক্সট এখন থাৰ আছে, এখনৰ ডিটেইলছটো লৈ ল'ম। এখন হ'ল মাহিন্দ্ৰা থাৰ 2022ৰ হয়, এখন 10,000 কিলোমিটাৰ চলিছে। 2022 চনৰ একদম নতুন মহৰ হয়। 10,000 চলিছে, 10,000 চলিছে। ফাৰ্ষ্ট ওনাৰ গাড়ী হয়, ফাৰ্ষ্ট ওনাৰ গাড়ী হয়। এখন আপোনাৰ মেনুৱেল, আপোনাৰ ডিজেল হয়, ডিজেলৰ, আৰু আপোনাৰ 3 মাহৰ ইঞ্জিন আৰু গিয়াৰ বক্সৰ ৱাৰেণ্টি পাব। এইটো প্ৰথমতে আমি কৈছো ইটছ এন এভৰি গাড়ীৰে পাব, আৰু প্ৰাইচটো হ'ল 15,75,000। 15,75,000 দামটো নেগোচিয়েবল, আৰু ৰিফাইনেন্স হ'ব, কথা নাই। ঠিক আছে, তাৰপিছত নেক্সট এখন কি? এখন টয়োটা গ্লেঞ্জা হয়, টয়োটা গ্লেঞ্জা 2019 মডেলৰ হয়, 25,000 চলিছে, মাত্ৰ 25,000 চলিছে, একদম জেনুইন গাড়ী। আপোনালোকে ফিডবেক ওলাব পাৰে গাড়ীৰ, আমাৰ এইবিলাক কোনো খেলি মেলি নাই, পুৰা অৰিজিনেল কালাৰ আছে, কোনো টাচপেন নাই, সিল ইঞ্জিন, ইয়াৰ পাছত এই কথা কৈছো আপোনাক, এটা সাৰ্ভিসিং ফ্ৰী, আৰু প্ৰাইচ 7,25,000 আছে দাম, 7,25,000 দাম, অলপ নেগোচিয়েবল হৈ যাব। 2019 মডেলৰ গাড়ী হয়। ঠিক আছে, তো বন্ধুসকল শুনিলে 2019 চনৰ টয়োটা গ্লেঞ্জা 7,25,000 টকা দাম কৈছে, দামটো নেগোচিয়েবল, আপোনালোকে আহি অন টেবুল তেওঁলোকৰ লগত দৰ দাম কৰিব পাৰিব। আৰু বাকীখিনি কথা প্ৰথমতে তেওঁ কৈছে যে ইঞ্জিন গিয়াৰ বক্সৰ যিকোনো গাড়ী ল'লে আপোনালোকে 3 মাহৰ ৱাৰেণ্টি পাব, লগতে মোৰ কথা যদি আপোনালোকে কয় তেন্তে 3টা সাৰ্ভিসিং ফ্ৰীতে আপোনালোকে ইয়াত কৰাই ল'ব পাৰিব। তাৰপিছত নেক্সট এখন মাৰুতি চুজুকি আৰ্টিকা হয়, ZX হয়, এখন টপ মডেল হয়, 2014, এখন আপোনাৰ 60,000 চলিছে, আমাৰ প্ৰাইচ আছে 6,25,000 টকা। 14 চনৰ গাড়ী 60,000 চলিছে, 6 লাখ কিমান ক'লে? 6,25,000 টকা আমাৰ দাম আছে, 25,000 হয়, নেগোচিয়েবল হৈ যাব। কোনো টাচপেন নাই, অৰিজিনেল কালাৰ আছে, সিল ইঞ্জিন, সিল গিয়াৰ বক্স, 3 মাহৰ ইঞ্জিন আৰু গিয়াৰ বক্সৰ ৱাৰেণ্টি পাব, 3টা সাৰ্ভিসিং ফ্ৰী পাব। এইটো আপোনাৰ ফালৰ পৰা আহিলে। ঠিক আছে, এইটো আমি বাৰে বাৰে কৈ আছো বাৰু। এখনৰ ৰিফাইনেন্স হ'ব নে? হ'ব, ডেফিনেটলি হ'ব, ৰিফাইনেন্স হৈ যাব, আৰু কেছত লওঁ বুলিলে কথাই নাই, কেছতো নিবই পাৰিব। ঠিক আছে, 14 চনৰ গাড়ী, বন্ধুসকল চিন্তা কৰিব নালাগে, এওঁলোকে ৰিফাইনেন্সত আপোনালোকে গাড়ীখন দি পঠিয়াব। তাৰপিছতে নেক্সট এখন Honda WRV হয়, এখন আমাৰ 2017 মডেলৰ হয়, এখন সানৰুফ সব আছে, 2017 মডেল সানৰুফ থকা এখন, মানে টপ মডেলখন এখন হয়। এখন আপোনাৰ কি কয়, আপোনাৰ 69,000 চলিছে, 69,000 কিলোমিটাৰ চলিছে, ফাৰ্ষ্ট ওনাৰ গাড়ী হয়, আৰু ফুল অৰিজিনেল পেইণ্ট আছে, কোনো টাচপেন নাই, সিল ইঞ্জিন, ইয়াৰ আমাৰ 3 মাহৰ ইঞ্জিন আৰু গিয়াৰ বক্সৰ ৱাৰেণ্টি পাব। আমি বাৰে বাৰে কৈ আছো এইটো কথা, আৰু এবাৰ কৈ দি আছো, ইঞ্জিন আৰু গিয়াৰ বক্সৰ 3 মাহৰ ৱাৰেণ্টি পাব, 3টা সাৰ্ভিসিং ফ্ৰী পাব। ঠিক আছে, এখন 660 প্ৰাইচ আছে, 6,60,000 প্ৰাইচ ৰাখিছে, দামটো নেগোচিয়েবল, আৰু ৰিফাইনেন্স হৈ যাব। ঠিক আছে, তো ওভাৰঅল গাড়ী মানে ভাল কণ্ডিচনত আছে, একদম টিপ-টপ কণ্ডিচন আছে, সকলো গাড়ী জেনুইন গাড়ী, একদম সব জেনুইন। আপোনালোকে আহি পেলাই যদি চাব বিচাৰে আমাৰ পৰা গাড়ী ল'বে, তাৰ বোলে কিনা আগত বোলে আপোনালোকে ফিডবেক ওলাব বিচাৰে, আমাৰ কোনো আপত্তি নাই, আপোনালোকে ফিডবেক ওলাই ল'ব পাৰে, সম্পূৰ্ণ ছেটিছফাই হোৱাৰ পিছত ইয়াৰ পৰা গাড়ী ল'ব পাৰিব। ঠিক আছে, এখন XUV দেখিবলৈ পাই আছে, এখন মাহিন্দ্ৰা XUV হয়, XUV 500 হয়, এখন আমাৰ 2018 মডেলৰ হয়, 2018 চনৰ গাড়ী, 2018 চনৰ গাড়ী হয়, এখন 2018 চনৰ গাড়ী হয়, এখন 17,000 কিলোমিটাৰ চলিছে মাত্ৰ, হয়, এখন W11 হয়, টপ মডেল হয়, আৰু আমাৰ প্ৰাইচটো আছে 12.5 লাখ টকা, 12,50,000, আৰু সানৰুফো আছে এখনত 12,50,000, হয়, দামটো নেগোচিয়েবল, আৰু ৰিফাইনেন্সটো হ'ব, কোনো কথাই নাই, আৰু মাত্ৰ 17,000 চলিছে, একদম জেনুইন, সাৰ্ভিস ৰেকৰ্ড পাই যাব। ঠিক আছে, আৰু ফুল অৰিজিনেল পেইণ্টত আছে গাড়ী, অৰিজিনেল পেইণ্ট আপুনি চালে গম পাব গাড়ী, আপুনি দেখাত গাড়ী একদম বঢ়িয়া হৈ আছে, নতুন হৈ আছে গাড়ী। ঠিকে আছে, তো বন্ধুসকল
এখন মহিন্দ্ৰা এক্সইউভি যদি আপোনালোকে এক্সইউভি এখন লোৱাৰ কথা ভাবি আছে তেনেহ'লে আহক নগাঁৱত থকা নেহা কাৰ বাজাৰত আহি এই গাড়ীখন আপোনালোকে নিজে একবাৰ ভেৰিফাই কৰি ল'ব পাৰিব যদিহে গাড়ী পচন্দ হয় তেওঁলোকৰ লগত বহি অন টেবুল দৰ-দাম কৰিব পাৰিব বাকি সকলো কাগজ পত্ৰৰ কাম আপোনালোকে কৰি দিব আমি সব কৰি দিম বাকি কাগজ পত্ৰৰ ট্ৰান্সফাৰৰ কামখিনি কৰোঁতে কিবা এক্সট্ৰা পে কৰিব লাগিব নেকি নাই 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 এক্সট্ৰা পে কৰিব নালাগে সকলো আপোনালোকৰ ফালৰ পৰা কৰি দিব মাত্ৰ গাড়ীখনৰ যিটো দাম ফাইনেল হ'ব সেইটো দিলে গাড়ী লৈ যাব তাৰপিছত এখন বুলেৰো এখন মহিন্দ্ৰা বুলেৰো ZLX পাৱাৰ প্লাছ হয় হয় এখন 2018 মডেলৰ হয় 57000 চলিছে 2018 চনৰ গাড়ী 57000 চলিছে একদম জেনুইন গাড়ী জেনুইন আছে হয় আমি প্ৰতিবাৰ আপোনালোকৰ ভিডিঅ'ত মই কৈ আছো যে আপোনালোকৰ কোনবা আপোনালোকে ৰেকৰ্ড চাও পাছত ৰেকৰ্ড চাই ল'ব লাগে কোনো কথা নাই আপোনালোকে স্যাটিসফাই হোৱাৰ পিছত আমাৰ গাড়ী ল'ব আকৌ যি আপোনালোকে চাব বিচাৰে আপোনালোকে গাড়ী ফিডবেক ল'ব বিচাৰে ওলাইলে কোনো কথা নাই আমাৰ ঠিক আছে টায়াৰো একদম নতুন হৈ আছে ন হয় আমি এইটো ক্ষেত্ৰত আপোনালোক লাগিলে আমি উল্টা আমি হেল্প কৰিম আপোনালোকে কিবা ফিডবেক লাগিলে গাড়ী আমাৰ গাড়ী অৰিজিনেল কাৰ আছে কোনো টাচপেন নাই আৰু কোনো ডেমেজ গাড়ী নাপায় আমাৰ ইয়াত আৰু কোনো এক্সিডেন্ট নাপায় পেপাৰো A to Z ক্লিয়াৰ পাব কোনো খেলিমেলি নাপায় আমাৰ নেহা কাৰৰ এটা ৰেপুটেশন আছে আজিৰ পৰা প্ৰতি বছৰৰ পৰা আমাৰ এইটো চলি আছে আমাৰ কোনো গাড়ী খেলিমেলি নাপায় সব ইচ এণ্ড এভৰি গাড়ী আমাৰ সিল ইঞ্জিন হয় আপোনালোকে নিশ্চিন্ত মনত আমাৰ ইয়াত আহিব পাৰে লৈ যাব পাৰে কোনো কথা নাই ঠিক আছে তো বন্ধুসকল শুনিলে এওঁলোকৰ কৈছে যে আজি 20 বছৰৰ পৰা এওঁলোকে ডিলাৰটো চলাই আছে এওঁলোকৰ এটা ৰেপুটেশন আছে এওঁলোকে কোনো মানে তেনেকুৱা আপোনালোকক বেয়া গাড়ী এখন দিম বুলি ভাবি নাৰাখে নিজে সকলো ভেৰিফাই কৰি আনি গাড়ীসমূহ ইয়াত ৰাখিছে তো সম্পূৰ্ণ আপোনালোকে স্যাটিসফাই হৈহে ইয়াৰ পৰা আপোনালোকে গাড়ী এখন লৈ যাব পাৰিব তো ঠিক আছে তো আমি ইমানখিনি গাড়ীখনৰ বিষয়ে জানিলো লগতে প্ৰাইচটোৰ কথা তেওঁ কোৱা নাই যিহেতুকে প্ৰাইচটোৰ কথাটো কৈ দিয়ক এখন 7,50,000 আছে অলপ নেগোচিয়েবল হৈ যাব 7,50,000 টকা নেগোচিয়েবল আৰু ৰিফাইনেন্স হৈ যাব হৈ যাব তাৰ পিছত নেক্সট এখন বলেনো দেখিবলৈ পাই আছো এখনৰ ডিটেইলছটো লৈ লওঁ হয় এখন 2021 ৰ হয় বলেনো জেটা মডেল হয় এখন 2021 চনৰ জেটা মডেল মাত্ৰ এবছৰ হৈছে গাড়ীখন এবছৰ হৈছে হয় আৰু কোৱা আপোনাৰ এখন এইটো 25,000 চলিছে 25,000 কিলোমিটাৰ চলিছে হয় গাড়ী ফাৰ্ষ্ট ওনাৰ হয় ফাৰ্ষ্ট ওনাৰ হয় ফুল অৰিজিনেল পেইণ্টত আছে ফুল অৰিজিনেল হয় ঠিক আছে প্ৰাইচটো কথা কোৱা প্ৰাইসটো 7,35,000 আছে অলপ নেগোচিয়েবল হৈ যাব আপোনাৰ আৰু ৰিফাইনেন্সও হৈ যাব কেছ হয় কেছৰো ফেচিলিটি আছে লৈ যাব পাৰিব কেনেকৈ ল'ব পাৰে কাস্টমাৰ এইটো ঠিক আছে বন্ধুসকল এই বেলেনোখন 7,35,000 টকা দাম ৰাখিছে ন হয় আৰু দামটো নেগোচিয়েবল আপোনালোকে এখন ইচ্ছা কৰিলে কেছতো ল'ব পাৰিব বা ৰিফাইনেন্সতো ল'ব পাৰিব আৰু দামটো তেওঁলোকে যিটো কৈছে সেইটোকে নাৰাখে নিশ্চয় দামটো কম বেছি নেক্সট এখন কি হয় এখন হুন্ডাই ভেনু হয় ভেনু হয় দিয়া ডিটেইলছটো দিয়া এখন হুন্ডাই ভেনু SX টাৰ্বো হয় সানৰুফ সব আছে আপোনালোকে চাব পাৰে সানৰুফ আছে ন হয় সব আছে এখন 2020 মডেলৰ হয় 2020 চনৰ গাড়ী হয় কিমান চলিছে গাড়ীখন 8,000 কিলোমিটাৰ চলিছে মাত্ৰ হয় একদম জেনুইন আছে সাৰ্ভিস ৰেকৰ্ড পাই যাব দাদা আপোনাক মই বাৰ আপোনাক ঠিক আছে মই বুজিছো তথাপি মোক খুদাটো কৰ্তব্য মোক সুধি লৈছো যিহেতুকে 8,000 বুলি শুনিছো সেইকাৰণে এবাৰ সুধিছো নিজে একবাৰ কনফাৰ্ম হৈ লৈছো যাতে মোৰ ভিউৱাৰ সকলেও গম পায় বাকি গাড়ী নগাঁও ৰেজিষ্ট্ৰেচন হয় হয় ঠিক আছে এখনৰ প্ৰাইচটো কথালে হয় দিয়া প্ৰাইচটো কি ৰখা আছে এখন 9,70,000 আমি কৈ আছো নেগোচিয়েবল হৈ যাব 9,70,000 টকা দাম ৰাখিছে দামটো নেগোচিয়েবল আৰু ৰিফাইনেন্সৰ কোনো কথা নাই ৰিফাইনেন্স হৈ যাব তাৰ পিছত নেক্সট এখন বুলেৰো হয় এখনৰ ডিটেইলছটো দি দিয়া এখন মহিন্দ্ৰা বুলেৰো হয় হয় বুলেৰো পাৱাৰ হয় এখন পাৱাৰ প্লাছ হয় পাৱাৰ প্লাছ না খালি পাৱাৰ হয় খালি পাৱাৰ হয় এখন কোন চনৰ হয় গাড়ী 2017 মডেলৰ হয় 2017 মডেল হয় গাড়ী ফাৰ্ষ্ট ওনাৰ হয় ফাৰ্ষ্ট ওনাৰ হয় দাদা চলিছে কিমান চলিছে 55,000 চলিছে 6 লাখ আমাৰ প্ৰাইস আছে হয় নেগোচিয়েবল হৈ যাব 55,000 চলিছে দাম ৰাখিছে 6 লাখ টকা আৰু দামটো নেগোচিয়েবল হয় গাড়ী ফাৰ্ষ্ট ওনাৰে হয় দাদা আৰু সকলো ডকুমেন্টস আপ টু ডেট আছে একদম A to Z পেপাৰ আমাৰ আপ টু ডেট আছে অৰিজিনেল কালাৰ আছে টাচমেন আপুনি চুলে কম পাই যাব ভিউয়াৰ্ছক আপুনি ক'ব যে আপুনি নিজৰ গাড়ী মই দেখাত বাহিৰৰ পৰা ভালে দেখিছো বাকি যি সকলে লওঁ বুলি ভাবে তেওঁটো নিজে একবাৰ ভেৰিফাই কৰি ল'ব পছন্দ হলে গাড়ীখন লৈ যাব আৰু আপুনিটো কৈছে লাগে হি এবাৰ ভেৰিফাই নহয় দুবাৰ ভেৰিফাই কৰা আমাৰ কোনো কথা নাই কিয় গাড়ী এখন ল'ব তেখেত স্যাটিসফাই হ'ব লাগে তে আমাৰ ভাল পাম যে কাস্টমাৰজন স্যাটিসফাই হ'লে আমাৰ পৰা গাড়ীখন লৈ গৈছে আৰু আমাৰ মেইন উদ্দেশ্য আমি এখন ভাল গাড়ী দিম তে কাস্টমাৰ আমাৰ ভাল ফিডবেকটো এইটো আমাৰ মেইন মানে চক আজি এজন কাস্টমাৰে তেওঁ এখন গাড়ী ইয়াৰ পৰা নি যদি তেওঁ নিজে ভাল পায় তেওঁ বন্ধু এজনে যদি কয় মোক গাড়ী এখন লাগে তেওঁ আপোনালোকক ৰিকমেন্ড কৰিব যে আপোনালোক যাওক নেহা কাৰ বাজাৰত তাত আপোনালোকে এখন বেষ্ট মানে ভাল গাড়ী লৈ আহিব পাৰিব সেইটোৱে কথা মানে আমাৰ ষ্টাফ আৰু আমাৰ মালিকৰ এটাই উদ্দেশ্য আমাৰ ছাৰৰ যে আমি কাস্টমাৰহঁতে ভাল দিম আৰু কাস্টমাৰ ফিডবেকটো আমাক ভাল লাগে তাৰ পিছত নেক্সট এখন ইনোভা দেখিবলৈ পাই আছো হয় এখন টয়োটা ইনোভা হয় 2009 মডেলৰ হয় এখন 2009 চনৰ গাড়ী ফাৰ্ষ্ট ওনাৰ হয় ফাৰ্ষ্ট ওনাৰ হয় কিলোমিটাৰ এখন 1,60,000 চলিছে 1,60,000 হয় তাৰ পিছত প্ৰাইচটো কি ৰাখিছে সেইটো কওক প্ৰাইচটো 5,20,000 টকা আছে এখন নেগোচিয়েবল হৈ যাব
5,20,000 টকা দাম ৰাখিছে, দামটো নেগোচিয়েবল। কোন চনৰ বুলি ক'লে? 2009 মডেলৰ হয় এখন। 2009 চনৰ। মানে ৰিফাইনেন্স নহ'ব? এখন ৰিফাইনেন্স নহয়, এখন নিলে কেছত নিব লাগিব 5,20,000 টকা। আৰু সেইটো নেগোচিয়েবল? নেগোচিয়েবল হয়। এখন 2009 হ'ব পাৰে, কিন্তু আপুনি অলপ এখন গাড়ী অলপ খালি ইণ্টেৰিয়ৰটো দেখাই দিয়ক। ইণ্টেৰিয়ৰ দেখাইলে গম পাব গাড়ীখন কিমান ধুনীয়াকৈ হৈ আছে। একবাৰ ইণ্টেৰিয়ৰটো দেখাই দিব কেনেকুৱা হৈ আছে। ইণ্টেৰিয়ৰটো একবাৰ চাই লওক। ইণ্টেৰিয়ৰটো বহুতে ভাল হৈ আছে বাৰু। তো অভাৰঅল ভাল কণ্ডিশ্যনতে আছে। ডাছবৰ্ড ফ্ৰেছ কণ্ডিশ্যনত আছে। অলপ আন্ধাৰ হৈছে যিহেতুকে বতৰটো ডাৱৰীয়া, লাইটটো নাই আজি। ঠিকে আছে, নেক্সট গাড়ীখন চাই লওঁ। তাৰপিছত নেক্সট এখন হ'ল টাটা চুমু গ'ল্ড। চুমু গ'ল্ড হয়। কোন চনৰ হয় গাড়ী? এখন 2019 মডেলৰ হয়। 2019 মডেলৰ হয়। 61,000 চলিছে এখন। 2019 মডেলৰ গাড়ী, 61,000 কিলোমিটাৰ চলিছে। হয়। একদম গাড়ী জেনুইন পেইণ্টত আছে চব। হয়, দেখাত মই দেখি আছো গাড়ী ফ্ৰেছ কণ্ডিশ্যনতে দেখিছো। কিলোমিটাৰ কিমান বুলি ক'লে? 61,000। ঠিকে আছে, অভাৰঅল গাড়ী ভাল কণ্ডিশ্যনতে আছে বাৰু। প্ৰাইচটো কথালৈ আহোঁ, এতিয়া প্ৰাইচটো কওক কিমান ৰাখিছে? এখন 7,50,000 প্ৰাইচ আছে। 7,50,000 টকা। দামটো নেগোচিয়েবল? নেগোচিয়েবল। আৰু ৰিফাইনেন্স হৈ যাব? হৈ যাব দাদা। তো বন্ধুসকল, আপোনালোকে মোক আজি দুদিনমানৰ আগত এজনে মোক কৈছিলে, কমেণ্ট কৰিছিলে যে মোক ভাল চুমু এখন চাই দিয়ক বুলি। তো বন্ধু, মই আপোনাক কৈছোঁ যে এইখন চুমু বৰ্তমান নেহা কাৰ বাজাৰত আছে, বহুতে ফ্ৰেছ কণ্ডিশ্যনত আছে। তো আহি পেলাই আপুনি চাব পাৰিব। বাকী আন কোনোবাই যদি চুমু বিচাৰি আছিলে তেনেহ'লে আহি এই গাড়ীখন চাওক। 2019 চনৰ চুমু হয়। দেখাত বাহিৰৰ পৰা বহুতে ভাল কণ্ডিশ্যনত আছে। আৰু বাকী ইঞ্জিন গিয়েৰ বক্সৰ তেওঁলোকে ৱাৰেণ্টি দিয়ে আছে। আৰু লগতে মোৰ কথা যদি তেওঁলোকক কয়, আপোনালোকে 3টা ফ্ৰী ছাৰ্ভিচিং পাই যাব। তো অভাৰঅল ক'বলৈ গ'লে গাড়ীখন ভাল বুলি ক'ব পাৰি। বাকী একবাৰ নিজে ভেৰিফাই কৰি ল'ব। যদিহে সম্পূৰ্ণ ছেটিছফাই হয় তেতিয়াহ'লে এই গাড়ীখন লৈ যাব পাৰিব। প্ৰাইচটো কিমান বুলি ক'লে? 7,50,000। 7,50,000 টকা আৰু দামটো নেগোচিয়েবল। তো নেক্সট এখন আছে ৰেড কালাৰত ক্ৰেটা। এখনৰ ডিটেইলছটো লৈ লওঁ। এখন Hyundai Creta SX হয়। 2015 মডেলৰ হয়। 37,000 চলিছে। প্ৰাইচটো 8,35,000 আছে, নেগোচিয়েবল হৈ যাব। 37,000 কিলোমিটাৰ চলিছে। গাড়ী ফাৰ্ষ্ট ওনাৰ হয়? হয়, ফাৰ্ষ্ট ওনাৰ হয়। হয়, কিমান ক'লে প্ৰাইচটো? 835। তাকো দামটো নেগোচিয়েবল আৰু ৰিফাইনেন্স হৈ যাব। গাড়ী একদম ফুল জেনুইন পেইণ্টত আছে, বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত। ঠিক আছে। নেক্সট এখন এল্টো। হয়, এখনৰ ডিটেইলছ দিয়া। এখন আপোনাৰ এল্টো হয়, 2005 মডেলৰ হয়। 2005 চনৰ? হয়, 2005 চনৰ হয় এখন আপোনাৰ। এখন 43,000 কিলোমিটাৰ চলিছে। 1,60,000 টকা দাম আছে, নেগোচিয়েবল হৈ যাব। 43,000 কিলোমিটাৰ চলিছে আৰু 1,60,000 টকা দাম ৰাখিছে। দামটো নেগোচিয়েবল? নেগোচিয়েবল। ঠিক আছে, ওভাৰঅল গাড়ী একদম ফ্ৰেছ কণ্ডিশ্যনত আছে। ফ্ৰেছ কণ্ডিশ্যন, অৰিজিনেল কালাৰ আছে, কোনো টাচ পেইণ্ট নাই। হয়, কোনো এক্সিডেণ্টেল গাড়ী নহয়, ফ্ৰেছ গাড়ী হয়। হয়, আৰু আপোনাক আগতো কৈছো, এতিয়া কৈছো 3 মাহৰ ইঞ্জিন আৰু গিয়াৰ বক্সৰ ৱাৰেণ্টি পাব, 3টা ছাৰ্ভিচিং ফ্ৰী পাব। আৰু পেপাৰছো আমাৰ পুৰা আপ টু ডেট, সকলো আপ টু ডেট কৰি দিয়া হ'ব। ঠিক আছে। তো বন্ধুসকল, আজি আমাৰ ভিডিঅ'টো ইমানটোৱে আছিলে। যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰি দিব। আৰু যদি আপুনি মোৰ চেনেলটোত নতুন তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু আগলৈ আহিবলগীয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন পাই থাকিবৰ বাবে কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব। পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ। জয় অসম।